দোস্ত মই ৰাইড কৰি তিনচুকীয়া যিটো কাৰণত আহিছিলোঁ সেই কাৰণটোৰ কাৰণে এতিয়া গৈ আছোঁ ডুমডুমালৈকে তিনচুকীয়াৰ এইখন হৈছে হলং হোটেল আৰু হোটেলৰ তলতে মোৰ পৰি আছে নতুন স্কুটাৰখন কিন্তু স্কুটাৰখনত নাযাওঁ আজি ছাৰ আহিছে ছাৰৰ গাড়ীত যাম আৰু আজি বৰষুণ নাই আজিয়ে বৰষুণ থাকিব লাগিছিল কাৰণ আছোঁ কিন্তু উপায় নাই বতৰটো কিন্তু মন মাৰি আছে গৈ আছোঁ এতিয়া ডুমডুমা ইয়াৰ পৰা ডুমডুমা কিমান দূৰ হ'ব আধা ঘণ্টা লাগিব আধা ঘণ্টা তো ডুমডুমাতে আছে এখন ITI যিখন হিন্দুস্তান ইউনিলিভাৰ যিটো কোম্পানীৰ আণ্ডাৰতে লাক্সাবন কসমেটিক্স প্ৰায় 50টাতকৈ বেছি বস্তু আমি হিন্দুস্তান ইউনিলিভাৰৰ ব্যৱহাৰ কৰি থাকোঁ তো সেই হিন্দুস্তান ইউনিলিভাৰৰ ফেক্টৰী আছে ডুমডুমাত আৰু সেই ফেক্টৰীৰ আণ্ডাৰতে ৰাইজৰ সহায়কমূলক প্ৰজেক্ট থাকে না সেই প্ৰজেক্টৰ আণ্ডাৰতে এখন ITI আছে চবচে হাই ক্লাছ ITI এখন আছে অসমৰ কাৰণে হিন্দুস্তান ইউনিলিভাৰে বনাই থৈ দিয়া সেই ITখনতে গৈ আছোঁ তো এই যিটো ৰাস্তা এইফালেৰে গ'লে পাই ডিগবৈ ডাইৰেক্ট আৰু আমি গৈ আছোঁ চিধাই ডুমডুমা তো ডুমডুমা লাইফত গৈ পোৱা নাই গৈ ভাল লাগিব কথা এটা ভাবিছোঁ যদি মই ইউটিউব নকৰিলোঁ হয় জীৱনত চাগে এইবিলাক ঠাইত কেতিয়াও নেদেখালোঁ হয় না ইয়াত কোনোবা আলহী আছে মোৰ না কোনোবা লগৰ ল'ৰা আছে তিনচুকীয়া এইফালে ডিব্ৰুগড় বাৰু কেতিয়াবা কাজিৰঙা চাব আহিলোঁ শিৱসাগৰ চাব আহিলোঁ এইবিলাক ঠাইততো আমাৰ সেইফালৰ মানে এইবিলাক ঠাই মানে দেখাই নাই বেছিভাগ মানে কিবা কামতে আহে তো বহুত বেছি ভাল লাগিছে আপোনালোকৰ মৰমৰ কাৰণে এনেকৈ আহিব পাৰিছোঁ ITI যাব পাৰিছোঁ মানে এখন ITI পালোঁৱে ডুমডুমাই পালোঁৱে এইটো সৌখনে গেট ITIখনৰ বলক অসমৰ হয়তো সকলোতকৈ কম পইচাত ITI শিকিব পাৰিব ইয়াত কাৰণ এইখন নন ফৰ প্ৰফিট হয় এইখন এখন CSR প্ৰগ্ৰেমৰ আণ্ডাৰতে আহে কৈ আছোঁ কি ধুনীয়া বনাইছে চাওক ৱাও এইখন এখন ITI আৰু এটা বস্তু চাব নেকি গেটত লিখি থৈ দিছে ডিম্পুদা ৱেলকাম ৱাও আৰু চলিবিলাক চাওক ওপৰত চব আজি যেহেতু সোমবাৰ পুৰা সকলো ষ্টুডেণ্ট আহিছে ইয়াতো আছে লগতে ওপৰতে ষ্টুডেণ্ট চাওক এইফালে এতিয়া গৈ আছোঁ বলক তো এখন ITI ইমান হাই ক্লাছ আপোনালোকে চাগে অসমত দেখা নাছিল চাই যাওক এইখনত কি আছে ৱাও মানে অসমত যিমান প্ৰাইভেট ITI আছে সকলোতকৈ যদি কম দামত পঢ়িব পাৰি ইয়াতে কাৰণ এইখন নন ফৰ প্ৰফিট হয় মই ক'লোৱে হিন্দুস্তান ইউনিলিভাৰৰ এইটো এটা CSR প্ৰগ্ৰেম যেনেকৈ মই ONGCৰ CSR প্ৰগ্ৰেমৰ ওপৰত ভিডিঅ' বনাইছিলোঁ তেখেতসকলৰ হস্পিটেল আছে কোচিং চেণ্টাৰ আছে তেনেকৈ এইখনো হিন্দুস্তান ইউনিলিভাৰে কি বনাই জানে লাক্সাবনৰ পৰা চেম্পুৰ পৰা তাৰ ফেক্টৰী ইয়াত আছে আৰু তাৰ এইটো সহায়মূলক এটা ৰাইজৰ সহায়কে এইটো এটা ইনষ্টিটিউট এতিয়া ইয়াত আপুনি প্ৰায় সকলো কোৰ্চ পঢ়িব পাৰিব কোৰ্চবিলাক বুলি চাওঁ কি কোৰ্চ আছে আমাৰ ইয়াত কোপা আছে ফিটাৰ আছে ৱেল্ডাৰ আছে আৰু ইলেক্ট্ৰিচিয়ান আছে কোপা মানে কম্পিউটাৰ অপাৰেটৰ যোনটো 1 বছৰীয়া কোৰ্চ হয় NCBT কোৰ্চ হয় গোটেইখিনি আমাৰ আচ্ছা তো এইটো NCBT আৰু কি আছিল SCBTটো ষ্টেটৰ হয় NCBTটো নেশ্যনেল হয় তো ইয়াত যিমান কোৰ্চ পাব গোটেইখিনি মানে নেশ্যনেল পাব এতিয়া পইচাবিলাক বহুতে বেছি কম হয় বাকীৰ লগত তুলনা কৰিলে চাওক কপা 21,200 টকা ৱেল্ডাৰ 1 বছৰ কোৰ্চ 26,000 টকা ফিটাৰ 2 বছৰ কোৰ্চ 26,000 টকা ইলেক্ট্ৰিচিয়ান 2 বছৰ কোৰ্চ 26,000 টকা টোটেল 26,000 টকা মানে আৰু ইনষ্টলমেণ্টতো আপুনি টকা দিব পাৰিব এতিয়া ইয়াত ফেচিলিটিবিলাক চাওক কি কাৰণে মই ইয়াত আহিছোঁ কি লেভেলৰ মানে ইয়াত মানে হাই ফাই ফেচিলিটিত ল'ৰা ছোৱালীক শিকোৱা হয় আৰু বাইদেউ আছে ইয়াতে কাম কৰে বাইদেউ এইখন মানে হিন্দুস্তান ইউনিলিভাৰ আৰু কোনে বনাইছে নাকি এইখন একচুৱেলি CSR প্ৰজেক্ট হয় হিন্দুস্তান ইউনিলিভাৰৰ বাট ইয়াক ৰান কৰে আৰু ইয়াৰ গোটেই অপাৰেশ্যনছবিলাক চলাই থাকে লেবাৰনেট লাইভলিহুড ফাউণ্ডেশ্যন তেওঁলোকে তো ইয়াৰে মানে বস্তু নহয় এইটো চব বাহিৰৰ হিন্দুস্তান ইউনিলিভাৰ CSR বেংগালোৰৰ সেইটো মানে চলায় সেইবাবে এইখন বহুত বেছি হাই ক্লাছ আৰু এতিয়া বলক মই ফেচিলিটিবিলাক দেখাই দি আছোঁ কি আছে ইয়াত তো ফাৰ্ষ্ট ফিটাৰৰ পৰা আৰম্ভ কৰোঁ এই ITI যে ফিটাৰ শিকিব পাৰে শিকিলে কি চাকৰি পায় হোৱাট ইজ ফিটাৰ তো বাইদেউ এই ফিটাৰ মানে কি মানে বহুতে নাজানে তো ফিটাৰত কি শিকোৱা হয় ন ফিটাৰত আমাৰ বিশেষকৈ মানে ফিটিঙৰ কামবিলাক শিকোৱা হয় যেনে যিবোৰ ইউজ কৰি থাকোঁ আলমাৰী বা এনেকুৱা ধৰক মেচিনৰ পাৰ্টছ সেইবিলাক মেচিনৰ পাৰ্টছ মানে বনোৱা হয় আৰু ফিট কৰা হয় এছেম্বল আৰু ডিছেম্বল কৰি পিনে আমাৰ মানে ফিটাৰৰ মেইন কামেই দিয়ে তাৰমানে ফিটাৰ মানে ফিটিং কৰা যিকোনো বস্তু এটা ফিটিং কৰাকে ফিটাৰ বোলে সহজ ভাষাত ক'ব গ'লে আৰু সেই বস্তুটো ইয়াত শিকোৱা হয় যেনেকুৱাকৈ ধৰক এইটো কিবা ফিটিং কৰি আছে কি ফিটিং কৰিছা ভাই এইটো ড্ৰিলিং কৰি আছোঁ মই ড্ৰিলিং আৰু এইটো মেচিনে এলুমিনিয়াম কাটিব পাৰে এই এলুমিনিয়াম যে ফিটিং কৰিবৰ কাৰণে এনেকৈ কাটি দিয়ে এইবিলাক কৰিব পাৰে তো এইটো হৈছে এটা 2 বছৰৰ কোৰ্চ 2 বছৰ এনেকুৱা শিকোৱা হ'ব তাৰপিছত ইয়াৰ জৰিয়তে বাইদেউ ক'ত চাকৰি পাব ফিটাৰ শিকা মানুহে ক'ত চাকৰি পায় ধৰক অইল ONGC আৰু ৰেলৱেটো এপ্লাই কৰিব পাৰি IOCL এইবিলাক আমাৰ ৰেপুটেড কোম্পানীবিলাকত আমি ইয়াত মানে ফিটাৰ কৰিলে এপ্লাই কৰিম ৰেলৱেত চাকৰি পাব আৰু ইয়াৰ পৰাই মানে জব দিয়া হয় ইয়াতে আহে কোম্পানীবিলাক আৰু দেখাই দিছোঁ কি ফিটিং কৰা হয় ইয়াতে এই কিবা কৰি আছে ইয়াত কি কৰি আছে ভাই এইটো জব ফিটিং হয় জব ফিটিং কৰে এইটো আচ্ছা তো বুজিলোঁ ফিটাৰ মানে হৈছে ফিটিং কৰা এনেকুৱা পাইপ ফিটিং কৰা এতিয়া ৱেল্ডাৰ কি চাব যাওঁ আহক মই নাজানো মানে ফিটাৰ হৈ গ'ল এতিয়া নেক্সট ডিপাৰ্টমেণ্ট ক'ত যাম ৱেল্ডিং লেভেললৈ যাম ৱেল্ডিং ৱৰ্কশ্বপলৈ যাম এইটো হৈছে ৱেল্ডিং ডিপাৰ্টমেণ্ট এই ৱেল্ডিং ডিপাৰ্টমেণ্টত কি কৰে দেখাই আছোঁ तो मिंटू सर ये क्या है वेल्डिंग मतलब चीज़ क्या है
तो मेटल को जोड़ने के लिए हम लोग वेल्डिंग करते हैं। ओके, तो वेल्डिंग सीखने से क्या क्या कहाँ पे जॉब मिलेगा? फैब्रिकेशन इंडस्ट्री में बहुत सारा काम वेल्डिंग के लिए होता है, मतलब वेल्डिंग नहीं है तो फैब्रिकेशन का काम नहीं है। अच्छा। तो दुनिया भर वेल्डिंग का काम बहुत ज़्यादा है। अच्छा अच्छा अच्छा, कोई भी ब्रिज बनाने का काम हो, कुछ भी हो। हाँ। हाँ हाँ, মানে ফিটিঙত ফিট কৰে দুটা বস্তু, ৱেল্ডিঙত দুটা মেটেল মানে লক কৰে, তো এজন ভাল ৱেল্ডাৰ অবিহনে এই পৃথিৱীৰ কোনো কনষ্ট্ৰাকশ্যনে হ'ব নোৱাৰে। আপুনি দলং বনাই, বিল্ডিং বনাই, কিবা বনাই, চবতে লাগিবই। জাহাজ বনাওক, কিবা বনাওক, এই ৱেল্ডাৰ লাগিবই, যি ITI শিকোৱা হয়। আৰু জেনেৰেলি এইবিলাক কাম মানে ছোৱালীয়ে নকৰে, কিন্তু এইখন ITI এই ছোৱালী প্ৰায় বহুকেইজনী ইয়াত মানে ৱেল্ডিং ডিপাৰ্টমেণ্টত আছে। এইটো বহুত ভাল কথা। আৰু এই ৱেল্ডিং ডিপাৰ্টমেণ্টটো কিমান বছৰৰ কোৰ্ছ হয়? 1 বছৰৰ। এইটো 1 বছৰৰ, ফিটাৰটো 2 বছৰৰ, এইটো 1 বছৰৰ কোৰ্ছ। এইটো কোৰ্ছ কৰাৰ পিছত আপোনালোকে বহু জেগাত চাকৰি পাব। এতিয়া নেক্সট আৰু কি ডিপাৰ্টমেণ্টত যাম? আমি এতিয়া ইলেক্ট্ৰিচিয়ান ৱৰ্কশ্বপলৈ যাম। কিন্তু তাৰ আগতে প্ৰিন্সিপাল ছাৰৰ লগত একবাৰ কথা পাতো। প্ৰিন্সিপাল ছাৰজন বাহিৰৰ হয়, মানে প্ৰিন্সিপাল ছাৰ কেৰেলাৰ হয়, কেৰেলাৰ পৰা ইয়াত কাম কৰি আছে। তো ছাৰ আপ কব সে কাম কৰ ৰহে हो? मैं अक्टूबर से इधर ही है। ओके ओके, तो कैसा लगा मतलब ये काम? Yeah, I am really happy to be here in the state of Assam and particularly in this area. So wonderful and people are so nice. I really like this beautiful place. The beautiful climate and the nature around us is so wonderful. থেংক ইউ ছাৰ। ছাৰ কেৰেলাৰ পৰা ইয়াত আহি প্ৰিন্সিপাল হিচাপে কাম কৰি আছে। পুৰা ষ্ট্ৰিক্ট হয় ইয়াত, মানে পুৰা একদম ডিচিপ্লিন হয় চব বস্তু। ইলেক্ট্ৰিচিয়ান ডিপাৰ্টমেণ্ট। চলক, এয়া আছে পল্লৱ ছাৰ আৰু অনুপ ছাৰ। তো ছাৰ ইয়াত মানে কি শিকোৱা হয় মেইনলি? ইয়াত আমাৰ বেচিকেলি ইলেক্ট্ৰিচিয়ান ট্ৰেডটোৰ বিষয়ে শিকোৱা হয়। আৰু ইলেক্ট্ৰিচিয়ান ট্ৰেডত আমাৰ বিভিন্ন ধৰণৰ মেচিন আছে, ইকুইপমেণ্ট আছে, যিবিলাক আমাৰ ইণ্ডাষ্ট্ৰিবিলাকত ইউজ হয়। তো সেই ইণ্ডাষ্ট্ৰিত ইউজ হোৱা মেচিনবিলাকৰ অলপ সৰু সৰুকৈ আমি ইয়াত ল'ৰাবিলাকক আমি ট্ৰেইনিং বা যোনে ঘৰত ৱেৰিং চুৱেৰিং কৰে সেইবিলাকো শিকোৱা হয় ইয়াত। আৰু তাৰ উপৰিও চাকৰি বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিত চাকৰি পাব পাৰে বা নিজৰ কিছুমান বিজনেছ আৰম্ভ কৰিব পাৰে। আচ্ছা আচ্ছা, তো ইয়াত এইবিলাক শিকোৱা হয়। ঘৰত যে ৱেৰিং চুৱেৰিং এইবিলাক যে কৰিছে, এইবিলাক চব এনেকৈ শিকোৱা হয়। কোনডাল তাৰত কি দিব লাগে সেইটো শিকোৱা হয়। 2 বছৰৰ কোৰ্ছ এইটো। এনেকুৱা কিছুমান প্ৰজেক্ট বনাইছে। কি প্ৰজেক্ট এইটো? তো এইটো এটা ইণ্টাৰেষ্টিং প্ৰজেক্ট। চাব, এইটো এটা বিল্ডিং। এইবিলাক চেৰি ধৰক, আপুনি চেৰিৰে বিল্ডিঙৰ ওপৰলৈ উঠি 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 গৈ থাকিব। তো ফাৰ্ষ্ট চেৰিটোত ভৰি দিয়াৰ লগে লগে এই চুইচটো দিব, ফাৰ্ষ্ট চেৰিটোত লাইট জ্বলিব, আপুনি যাব। তাৰপিছত এইটোত চুইচ দিয়াৰ লগে লগে ফাৰ্ষ্ট চেৰি লাইটটো নুমাই যাব, তলত দেখি আন্ধাৰ আৰু। এইবাৰ নেক্সটটো দিব, ওপৰৰ লাইটটো জ্বলিব। এনেকুৱা টাইপৰ বনায় আৰু, মানে সৰু সৰু ৱেৰিঙৰ পৰা হেভি ইলেক্ট্ৰিকৰ কামলৈকে ইয়াত শিকোৱা হয়। যেনেকুৱা DC হওক, কিবা AC হওক, এইবিলাক চব ডাঙৰ ডাঙৰ মেচিন আছে, শিকোৱা হয়। সেইটো 2 বছৰৰ কোৰ্ছ ক'লোৱে। লাষ্ট ডিপাৰ্টমেণ্টত এতিয়া গৈ আছোঁ। দাদা, এই যে আজিকালি যে লাইনৰ বিল কাম মাহা কৰিছে, কিবা কৰিব পৰা নাযায় নেকি? সেইটোতো চৰকাৰে জানিব, আমি নাজানো। কিন্তু আজিকালি সঁচাকৈ এইটো বহুতৰে প্ৰব্লেম হৈছে। আমাৰো আগতে কম নহয়, আগতকৈ মানে বহুত বেছি অহা হৈছে, কিয় নাজানো। ফিটাৰ, ৱেল্ডিং, ইলেক্ট্ৰিচিয়ান, এই তিনিটাৰ পিছত শেষৰ ডিপাৰ্টমেণ্ট আহিছোঁ কপা। এইটো মানে এটা বহুত এটা সিহঁত থকা ট্ৰেণ্ডিঙত থকা ডিপাৰ্টমেণ্ট। এইটো শিকিলে আপোনালোকে কি হ'ব পাৰিব, কি বস্তু এইটো চাই লওক। আচলতে যিকোনো মেচিন চলিবলৈ কম্পিউটাৰ লাগে না, ছফ্টৱেৰ লাগে। তো সেই ছফ্টৱেৰ কম্পিউটাৰৰ শিক্ষা ইয়াত দিয়া হয়। ইয়াত লোহাৰ লগত খেলা নহয়, কম্পিউটাৰ বটনৰ লগত খেলা হয়। ক'ব গ'লে কপাটো কম্পিউটাৰ শিকাৰ দৰে 1 বছৰ কম্পিউটাৰ এপ্লিকেশ্যন, কিছুমান প্ৰগ্ৰেমিং লেংগুৱেজ বা কিছুমান কোম্পানীত ডাঙৰ ডাঙৰ মেচিন চলাবলৈ কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। সেইবিলাক কম্পিউটাৰ কি ছফ্টৱেৰত কাম কৰে এইবিলাক শিকোৱা। আৰু ইয়াতে সকলোতকৈ বেছি ষ্টুডেণ্ট দেখিছোঁ মই। এইটো এটা 1 বছৰৰ কোৰ্ছ নেকি? এইটো এটা 1 বছৰৰ কোৰ্ছ হয়। আৰু প্ৰজেক্ট দেখাই দিছোঁ। এইখন হৈছে ITI খনে, বাহিৰৰ পৰা এনেকুৱা লাগে। তো ইয়াত এটা এপ্লিকেশ্যন বনাইছে, চব অন হৈ যায়। যেনেকৈ এইটো অন কৰি দিয়াৰ লগে লগে কিবা অন হ'ল ভিতৰত, এইটো লাইট অন হৈছে পিছফালে থকা ফেন। তাৰপিছত এইটো অন কৰি দিয়াৰ লগে লগে বাউণ্ডাৰীৰ লাইট অন হৈছে, এইটোৰ লগে লগে ভিতৰৰ লাইট অন হৈছে, আৰু এইটোৰ লগে লগে এলাৰ্ম বাজিছে। তো ডিটেইলছত বুজালোঁ এইকেইটা ডিপাৰ্টমেণ্টে আছে। তো আপোনালোকে যদি ইণ্টাৰেষ্টেড ইয়াত আহক, অতি কম দামত এনেকুৱা হাই ক্লাছ শিক্ষা ল'ব পাৰিব। অতি কম দাম কাৰণে মই ভিডিঅ'টো বনাই আছোঁ। আৰু এইটো হ'ল, এতিয়া ইয়াত এখন কিবা মিটিং কৰিব বোলে। চলো। আৰু বৰ্তমান হোষ্টেল নাই, কাৰণ 1 বছৰহে হ'ল এইখন হোৱা। তো হোষ্টেলবিলাক এই তাত বনাব, এইবিলাক চব মাটি আছে, তাত হোষ্টেলবিলাক বনাব। শেষত বৰ্তমান এডমিশ্যন চলি আছে নে নাই? জন্মনিয়ে ক'ব। নাম জন্মনি। আমাৰ লগতো এটা আহিছিল জন্মনি, গুচি গ'ল ন? এডমিশ্যন প্ৰচেছটো বৰ্তমান চলি আছে আৰু অনলাইনে হয় টোটেলি। আৰু এয়া শুক্লেশ্বৰ ভাই হয়। শুক্লেশ্বৰ ভাইক ছাৰ বাইদেউসকলে কোনো চিনি নাপায়, কাৰণ এই নাহে কলেজত। আজি মই অহাৰ কাৰণে বোলে আহিছে। ছাৰ বাইদেউসকলে আচৰিত, তুমি কোন?
কিন্তু ভাই আহা কৰবা মাজে মাজে আৰু এনে কৈছোঁ মাজে মাজে আহি পেলাই চাহ তাহ খাই যায় ইয়াত আৰু ধুনীয়াকৈ তো অসমৰ প্ৰায় লাষ্টত এইফালে এইখনে আছিল ITI ইয়াত খেলা চেলাৰ ব্যৱস্থা চব আছে বহুত ষ্টুডেণ্টো ডক্টে এইখনে আছিল সুপ্ৰভাত ITI যিখনে মোক মাতিলে তিনচুকীয়ালৈকে ধুনীয়াকৈ স্কুটাৰত আহিলে নতুন স্কুটাৰত আৰু আহক ইয়াৰ ওচৰে পাজৰে থকা বা দূৰত থাকিলেও কথা নাই থকা চোৱাৰ ব্যৱস্থা আছে ইয়াত এডমিশ্যন লওক কাৰণ চবচে কম খৰচত প্ৰাইভেট ITI যদি আছে এইখনে কাৰণ ক'লোৱে নন ফ্ৰণ্ট প্ৰফিট হয় হিন্দুস্তান ইউনিলিভাৰৰ আপোনালোকে প্ৰডাক্ট ব্যৱহাৰ কৰি থাকে আৰু এতিয়া সেই কোম্পানীটো দিয়া লাভখিনিও উঠাওক মানে ডিচিশ্যনত চব নাম্বাৰ চাম্বাৰ আছে এতিয়া মিটিং এখন হ'লে মোক একাডেমীৰ পৰা ওলালোঁ ৰ'ব এক ছেকেণ্ড আৰু সুপ্ৰভাত ITI একাডেমীৰ পৰা ওলালোঁ বহুত বেছি ভাল লাগিল মানে ইয়াত আহি পিনে ঘৰত অহা যেন লাগিল এতিয়া লাহেকৈ যাওঁ আমি চলো এতিয়া নেক্সট আৰু মোৰ এই আপাৰ আছাম মোৰ স্কুটাৰ ৰাইডৰ এটা ভিডিঅ' আছে অহাকালি দি আছোঁ চাব মজা